এনেকুৱা ধৰণৰ কথা কিছুমানে সকলোকে ক্ষতি কৰিছে আমাকো মানসিকভাৱে প্ৰতিটো ক্ষেত্ৰতে আমি কৰবাত খুচ দিবলৈ কৰবালৈ যাবলৈ প্ৰতিটো কথাতে প্ৰতিটো কথা ইমান এটা নেগেটিভ ভাৱে উপস্থাপন কৰা হয় আমাৰ ক্ষেত্ৰত বিশেষকৈ শিল্পী বা এই শিল্পকলাৰ লগত জড়িত সকলৰ বহুত দেখোঁ আমি কষ্ট পাওঁ তাৰমানে বস্তুবিলাক তেনেকুৱা নহয় গতিকে যিসকলে এই মাধ্যমটো লৈছে হাতত যে আমি এটা প্ৰচাৰ জাতীয় কাম এটা কৰিম সেইটো অলপ পজিটিভলি ইউজ কৰিলে ভাল না তেওঁ বোধ কৰোঁ ইউটিউবাৰ তেওঁ নাম এটা লৈ লয় ইউটিউবাৰ শব্দটো লিখিবই নোৱাৰিব ইংলিছত ভালকৈ মই ভালকৈ জানো মই ইউটিউবাৰ ঢেৰ দেখিলোঁ অসমত নামবোৰ নকওঁ বাৰু কিছুমান এনেই ফেমাছ হৈছে কিবা হৈছে অসমীয়া ক'ব নাজানে হিন্দী ক'ব নাজানে ইংলিছ ক'ব নাজানে হয়নে না আপুনি নাম ল'লে কি আৰু ফেমাছ হৈ যাব দৰকাৰ নাই নাম লোৱা দৰকাৰ নাই খালি এতিয়া এটা হেৰি দিছোঁ মানে বিষয়টো এনেকুৱা সি ছবিখন প্ৰচাৰৰ কাৰণে কিবা এটা মাননি বিচাৰিলে জানিব লাগে জুবিন তুমি কোৱাৰ নিচিনাকৈ মানুহে জনাটো প্ৰয়োজন তাৰ ধৈৰ্য নাই মাননিটো বিভিন্ন কাৰণত পৰিচালকৰ ঘৰৰ লেঠা আছে ফোন ধৰিব পৰা নাই এই মাননিটো নোপোৱাৰ লগে লগে সি উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনীতিৰ সম্পৰ্কত নিগেটিভ প্ৰচাৰ আৰম্ভ কৰিলে এইটোৱেটো কথা হয়নে এইটোৱে কথা এতিয়া মানে কি হয় আমি ছবি এখন কৰিলে আমি বহুত সামাজিক মাধ্যমৰ লগত জড়িত হৈ যাওঁ আমাৰ লগত এটা টেলিভিশ্যন চেনেল জড়িত হৈ আছে পেপাৰ জড়িত হৈ আছে তেনেদৰে কেইবাজনো ইউটিউবাৰ জড়িত হৈ আছে তাৰ মাজত তেওঁ এজন তেওঁ প্ৰিমিয়াৰ শ্ব'ৰ দিনাখন ধুনীয়াকৈ এটা ভিডিঅ' বনালে তাৰ আগতো ধুনীয়াকৈ ভিডিঅ' বনালে প্ৰিমিয়াৰ শ্ব' ভিডিঅ'টো আপলোড কৰিলে 25 তাৰিখে য'ত আমাৰ 23 তাৰিখে প্ৰিমিয়াৰ হৈছিলে 23 তাৰিখে হৈছিলে না 22 তাৰিখে প্ৰিমিয়াৰ হৈছে 25 তাৰিখে তেওঁ ভিডিঅ'টো আপলোড কৰিলে ইভেন মোৰ মানে দাদা ঢুকালে গতিকে মোৰ শ্ৰাদ্ধ আছিলে 26 তাৰিখে 25 তাৰিখে ভিডিঅ'টো আপলোড 27 তাৰিখে শ্ৰাদ্ধ আছিলে 25 তাৰিখে ভিডিঅ'টো আপলোড কৰিলে মই গম নাপালোঁ কিয়নো 4-5 ঘণ্টাত ভিডিঅ'টো আপলোড কৰাৰ পিছত মই গম নাপালোঁ কিয়নো প্ৰডিউচাৰে তেওঁক পে'মেণ্ট নকৰিলে গতিকে চিনেমাখন বেয়া চিনেমাখনত কথাটো এইটো চিনেমাখনত জুবিন গাৰ্গে বেয়া অভিনয় কৰিছে আৰু এই চিনেমাখন নিকৃষ্ট চিনেমা বেয়া চিনেমা সেইজন সমালোচক নহয় তেওঁ উদ্দেশ্যপ্ৰণোদিত সেইকাৰণে কৈ আছোঁ মই বাক্য আৰু সেইটো কথা মোক ফোনত নিজে কৈছেও এতিয়া কি ক'ম আৰু তেনে শিক্ষকো নেকি শিক্ষকতা কৰে বুলি শুনিছোঁ তেনেকুৱা শিক্ষকে কি শিক্ষাদান কৰি আছে গম নাপাওঁ আমি বহুত সময় দি দিছোঁ বাৰু হ'ব তেওঁৰ কাৰণে বহুত